গাইছ মই এনেকুৱা এখন থানলৈ আহিছোঁ য'ত থানখন আছে পাহাৰৰ ওপৰত ক'তনো আছে ভিডিঅ'টো লাষ্টলৈ চাই মই বিকাশ আপোনাক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই গৈ আছোঁ আজি চিলাপথাৰ কিয় গৈ আছোঁ জনাইছোঁ বাৰু ভিডিঅ' কোৱালিটিত ফ'কাছ নিদিব চাই থাকক ভিডিঅ'টো গাইছ আমি উঠিম আমি বৰমাজান ষ্টেচনত তাৰপিছত আছে ভাস্কৰ জোতা চাফা কৰি আছে পঠাই দি আহিছোঁ মানে পঠাই দি আহোঁতে মানে সিহঁতি যিখন কাণ্ড কৰিলে এবাৰ কৈছে ঘৰত পাইছোঁহি তাৰপিছত ঘৰত পাইছিলোঁ বুলি ক'লে তাৰপিছত গৈ আছোঁ বুলি ক'লে তাৰপিছত কৈছে মই ফোন কৰোঁতে ভাত খাই আছোঁ বুলি কৈছে মই এতিয়া আমি আহি আছোঁ ই আমাক ফোন কৰি কয় যে ৰাস্তাত আছোঁ ৰখি আছোঁ তাত আমি টিকেট কাটি ল'লোঁ এতিয়া গাইছ আমি এনেকুৱাত বহি লৈছোঁ ধুনীয়াকৈ গৈ আছোঁ একদম হাৱা খাই ইয়াৰ মজাটো বহুত বেলেগ আৰু পালোঁ লখিমপুৰ ষ্টেচন আমাৰ জাৰ্ণিটো দীঘল আছিলে না আৰু এতিয়া 12 বাজিব আমি আহি পাই গ'লোঁ এতিয়া ধেমাজি কেইটা বাজিলে টাইম তোমাৰ 11:24 পাম চাগে 12 বজাত লাষ্ট ষ্টেচন আছে এইটো কি কৰিবি 15টামান ষ্টেচন হ'ব নেকি ন তেনেকুৱাই হ'ব তাৰপিছত আৰু কি হয় চাই থাকিম আপোনালোকক দেখাম বৰিং লাগি গৈছে দেই গাইছ ধেমাজি জেগাটো ইমান দ নে ইমান পানী মই দেখি আহিছোঁ 12টা বজাত আহি পাই গ'লোঁ চিলাপথাৰ আমি টমটম অটো এখনত বহি ল'লোঁ এতিয়া গোটেইখিনি আছে সেইটো এটা ভাস্কৰ আৰু গৈ আছে চাকি লাগি লৈ লৈছোঁ তাত এণ্ট্ৰি কৰাৰ আগত আপুনি 20 টকাকৈ এটা টিকেট কাটিব লাগিব এজন ফাইনেলি আহি পাই গ'লোঁ মালিনী থান চ' মই ভিডিঅ' প্ৰথমত কৈছিলোঁ যে পাহাৰৰ ওপৰত এনেকৈ বগাই যাব লাগিব ওপৰলৈ আছে মালিনী থান মই আহিছিলোঁ মালিনী থানলৈ থানখনৰ যদি পাছফালে আপোনালোকে যায় তাত দেখিবলৈ পাব বহুতো পুৰণি মূৰ্তি তাত চব সেইবিলাক হ'ল 100 বছৰ পুৰণি মূৰ্তি মই পিছত গম পাইছোঁ যে এতিয়া আমি ওপৰলৈ বগাই পাহাৰৰ ওপৰত গৈ আছোঁ ৰুক্মিণী মন্দিৰ তাত থানখন কেনে স্থাপন হ'ল মই কৈ দিছোঁ বাৰু যেতিয়া ভগৱান শ্ৰীকৃষ্ণই বিষ্ণুনগৰৰ পৰা দুৱাৰগাঁৱলৈ যেতিয়া ৰুক্মিণীক পলাই লৈ গৈছিল সেইটো সময়ত এই জেগাত জিৰণি সেই সময়তে মা পাৰ্বতীয়ে মালিনী ছোৱালীৰ ৰূপ ধাৰণ কৰি মালিনী হিচাপে তাত কাম কৰি আছিল ফুলৰ বাগিচাত তেতিয়া গম পালে যে শ্ৰীকৃষ্ণ এজনী মালিনী নহয় এজনী পাৰ্বতীয়ে তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে আপুনি কলিযুগত মালিনী ৰূপে প্ৰসিদ্ধ হ'ব এইখন হ'ল মালিনী থান এইপিনে ভিউ চাওক না মালিনী থানৰ চাওক পাহাৰ বহুত তলত এই থানখন আছে অৰুণাচল প্ৰদেশৰ লিকাবালিত ট্ৰেইনৰ পৰা নামোতে আমাৰ ইয়াত আহি পাওঁতে আজিলৈ 8:30 বহুত ৰাতি হৈ গ'ল এতিয়া মই গৈ আছোঁ অকলে খোজকাঢ়ি একদম হালত খাৰাপ খোজ কাঢ়িব পৰা নাই ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব আজিলৈ এৰিছোঁ বাই